এভৰিৱান মই জাহ্নৱীয়ে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ আমৰ আচাৰ মই কেনেকৈ প্ৰস্তুত কৰিছোঁ তাকে আপোনালোকক দেখাবলৈ লৈছোঁ। তেনেহ'লে চাই থাকিব মোৰ ভিডিঅ'টো একেবাৰে শেষলৈকে। আহকচোন তেনেহ'লে মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই আমখিনি সৰু সৰুকৈ কাটি ল'লোঁ আৰু ইয়াতে নিমখ দি মই কেইদিনমান নিমখতে ৰাখি থৈ দিম। এতিয়া অলপ দেৰি লৰাই দিছোঁ ভালকৈ আমখিনিৰ লগত নিমখখিনি মিহলি হৈ যোৱালৈকে। মই নিমখত আমখিনি 5 দিন ৰাখি এতিয়া ৰ'দত উলিয়াই দিছোঁ। হালধি অলপ সানি দিছোঁ ৰ'দত দিওঁতে। এইখিনি হৈছে আমখিনি মই ভালকৈ শুকুৱাই ল'লোঁ। 2 দিন শুকুৱাই লৈছিলোঁ ৰ'দত হালধি সানি পিনি। আৰু নিমখত দিয়াটোতো আপোনালোকক মই ভিডিঅ'ত দেখাইছোঁৱেই। নিমখত পৰা উলিয়াই তাৰপিছত 2 দিন ৰ'দত শুকুৱাই ল'লোঁ। আৰু ইয়াত মই মছলাখিনি লৈছোঁ। মছলাখিনিত আছে ইয়াত আছে এইখিনি বগা সৰিয়হ আছে, বগা সৰিয়হ 1 কাপমান হ'ব। তাৰপৰা আছে ধনিয়া, মেথি মই কম পৰিমাণে লৈছোঁ আৰু জালুক লৈছোঁ কেইটামান আৰু চফ আৰু এইফালে আছে এইখিনি আজৱাইন আৰু এইখিনি হৈছে জিৰা। এতিয়া লৈছোঁ মই ইয়াত লৈছোঁ ক'লা জিৰা লৈছোঁ আৰু ইয়াত আছে এইখিনি শুকান জলকীয়াখিনি মই ঘৰতে শুকুৱাই লোৱা। এইখিনি ঠাৰিডাল গুচাই মই এনেকৈ গোটা গোটাকৈ দি দিম। কেতিয়াবা আমৰ আচাৰৰ লগত গোটা গোটাকৈ জলকীয়া অকণ হ'লে খাবলৈ ভাল লাগে। আৰু ইয়াত লৈছোঁ ৰেড মিৰ্চি পাউডাৰ। গোটেইখিনি লগতে মিক্স কৰি মই ভাজি ল'ম। কেৰাহীখন গৰম হ'বলৈ দিলোঁ। গৰম হ'বলৈ দিয়াত এতিয়া গোটেই মছলাখিনি মই ভাজি ল'ম ইয়াত। অলপ অলপ গোন্ধটো অহালৈকে ভাজিলেই হ'ব। এইখিনি এতিয়া ভজা হৈ গ'ল। এতিয়া মই এইখিনি মিক্সি জাৰ এটা লৈ ল'ম। এতিয়া অলপ ফুটিছেগৈ আৰু এইখিনি মই এতিয়া এটা মিক্সি জাৰত ভৰাই ল'লোঁ। এইখিনি মই অলপ পিহি লওঁ। একেবাৰে গুড়ি নকৰিলেও হ'ব, আধা গুড়িকৈ কৰি ল'ম। আৰু এইখিনি মই এতিয়া একেখন কেৰাহীতে মিঠাতেল দি দিছোঁ আচাৰখিনি সানিবৰ কাৰণে। আৰু ইয়াত অকণমান মিঠাতেলখিনিতে অলপ নিমখ দি দিছোঁ। মিঠাতেলখিনি গৰম হৈ লওক। তাৰপৰা মিঠাতেলখিনি যেতিয়া ঠাণ্ডা হ'ব তেতিয়াহে মই আচাৰখিনি বনাবলৈ আৰম্ভ কৰিম। এইখিনি মোৰ মছলাখিনি পিছা হৈ গ'ল। ইমানটো জোখত ৰাখিছোঁ। মছলাখিনি একেবাৰে গুড়ি কৰাকৈ নাই, গুড়ি কৰি দিলে বেয়া হয় খাবলৈ। জলকীয়া ঠাৰিখিনি গুচাই ল'ম মই। ঠাৰিখিনি এনেকৈ গুচাই লৈছোঁ। এতিয়া মই জলকীয়া ঠাৰিখিনি গুচাই ল'লোঁ। এতিয়া আৰু আমৰ আচাৰখিনি বনাবলৈ আৰম্ভ কৰোঁ। এতিয়া আচাৰখিনি বনাবলৈ আৰম্ভ কৰিছোঁ। এতিয়া ইয়াত দি দিছোঁ প্ৰথমতে শুকান জলকীয়াখিনি। আৰু ইয়াত দি দিম এইখিনি ক'লা জিৰাখিনি। অলপ ৰেড চিলি পাউডাৰ দিম মই ইয়াত। ৰেড চিলি দি দিছোঁ অলপ কালাৰটো আহিবৰ কাৰণে। কাশ্মীৰী ৰেড চিলি পাউডাৰ দিব লাগিছিলে আচলতে। কাশ্মীৰী ৰেড চিলি পাউডাৰ মই ইয়াত নাপালোঁ, সেইটো কাৰণে এইটো ৰেড চিলিকে দিছোঁ। আৰু মছলাখিনি দি ল'ম। যিখিনি মছলা মই পুহি লৈছিলোঁ সেইখিনি দি দিম। দি দিছোঁ এতিয়া ইয়াতে। এইখিনি মই মছলাখিনি দি দিলোঁ ইয়াত। এতিয়া মই এইখিনি গোটেইখিনি সানি ল'ম শুকানকৈ এনেকৈ। মোৰ পিছে অকণমান বাচনটো সৰু হ'ল, অকণমান ডাঙৰ হোৱা হ'লে ভাল আছিলে সানিবলৈ। এতিয়া ইয়াত দি দিম মই মিঠাতেলখিনি। মিঠাতেলখিনি ঠাণ্ডা হৈ গ'ল। ঠাণ্ডা হোৱাৰ পিছতে দিম বুলি কৈছিলোঁ। এতিয়া ঠাণ্ডা হৈ গ'ল আৰু মিঠাতেলখিনি ইয়াত দি দিম। এতিয়া মিঠাতেলখিনি গৰম কৰোঁতে যিহেতুকে মই ইয়াত নিমখ দিছিলোঁ, অকণমান নিমখ আছিলে লাগি, সেইখিনি ইয়াত মই এনেকৈ দি দিছোঁ। এতিয়া মই ভালকৈ গোটেইখিনি সানি ল'ম। প্ৰায় এনেকৈ 5 মিনিটমান সময় মই এনেকৈ সানি ল'ম গোটেইখিনি। তেতিয়া মছলাখিনি চবতে লাগিব আৰু আমখিনিত। এতিয়া পিছে মই যিখিনি তেল দিছোঁ আচাৰখিনি সানিবৰ কাৰণেহে তেলখিনি দিছোঁ। পিছত আকৌ মই যেতিয়া বৈয়ামত ভৰাম তেতিয়া আকৌ তেলখিনি কেইদিনমানৰ পিছতে দিম আৰু বৈয়ামত ভৰোৱা। আমখিনি এতিয়া এনেকৈ মই অলপ দেৰি ৰ'দত দি ল'ম।
ৰ'দটো বহুত চোকাকৈ দিছে। আধা ঘণ্টামান সময় দিম এনেকৈ ৰ'দত থাকিবলৈ। এইখিনি আমখিনি ৰ'দত দি থৈছোঁ। এতিয়া এইখিনি আধা ঘণ্টামান সময় মই ৰ'দত দি ল'লোঁ। এতিয়া বৈয়ামত ভৰাই ল'ম আৰু। এতিয়া এইটো লৈছোঁ বৈয়ামটো, এইটো ভালকৈ ধুই শুকুৱাই লৈছোঁ। এইটো আচলতে মোৰ প্লাষ্টিকৰ বৈয়াম, চিচাৰ বৈয়াম হোৱা হ'লে বেছি ভাল আছিলে। চিচাৰ বৈয়াম এতিয়া পোৱা নাই, মই সেইকাৰণে এতিয়া প্লাষ্টিকৰ বৈয়ামতে ভৰাই লৈছোঁ আৰু এনেকৈ কৰি মই গোটেইখিনি ইয়াত ভৰাই ল'ম এতিয়া। আপোনালোকে চাগে সকলোৱে আমৰ আচাৰ থ'লেই, মোৰ কিন্তু অকণমান দেৰি হ'ল। মই যিকেইদিনা বৰষুণ দি আছিলে সেইকেইদিনতহে মই আম কেইটামান আনিছিলোঁ আৰু নিমখত দি ৰাখিছিলোঁ। আপোনালোকক মই ভিডিঅ'ত দেখাইছোঁৱে আৰু। এইখিনি হৈ গ'ল ভৰাই লোৱা। পৰিছেগৈ জলকীয়া এটা। এইখিনি এতিয়া ভৰাই ল'লোঁ। তাৰপিছতে এখন মই কটনৰ কাপোৰ লৈছোঁ। কটনৰ কাপোৰখন লৈ এতিয়া বৈয়ামটো মুখতে এনেকৈ লগাই দিম আৰু। তেতিয়া কি হয় মানে ৰ'দত যেতিয়া বৈয়ামবোৰ ৰ'দত দিওঁ তেতিয়া ওপৰলৈ কিবা ভাপ এটা নিচিনাকৈ পানী অলপ অলপ হয়গৈ। সেই পানীখিনি যদি কেনেবাকৈ আচাৰত পৰে নহয় তেনেহ'লে আচাৰখিনি অকণমান ভেঁকুৰি যাবলৈ লয়। সেইটো কাৰণে এনেকৈ ইয়াত কাপোৰ এখন লগাই দিলে কাপোৰখনতে পানীবোৰ লাগি থাকে। সেনেকৈ আচাৰখিনি বেয়া নহয় আৰু। মই আগতে আচাৰ থ'লে এনেকৈয়ে থওঁ, সেইকাৰণে আপোনালোকক দেখাইছোঁ। এইভাগে এইটো এতিয়া মুখনিখন লগাই থৈ দিম এনেকৈ কৰি। এয়া এবৈয়াম হৈ গ'ল মোৰ আচাৰ। সেয়া আৰু অলপ থাকিলেগৈ আৰু এইটোত মই ৰাখি দিম। সেইখিনি এইটো বৈয়ামত ৰাখিম দিম। এইটো মোৰ এইখিনি হৈ গ'ল আৰু এইটো ফুল নহ'লগৈ বাৰু, এইটো এনেকৈয়ে আছে, ইমানটোৱে হ'লগৈ আৰু। এতিয়া এইটো মুখনিখন মাৰি এইটোত মই কাইলৈ কাপোৰখন লগাম, আজি নলগাওঁ। এইটো খালি একেবাৰে ভৰ্তি হ'লগৈ যে এইটোত আজি কাপোৰখন লগাই দিছোঁ আৰু। ইমানেই আছিলে আজি ভিডিঅ'টো। মই এনেকৈ আমৰ আচাৰ থওঁ, সেইকাৰণে আপোনালোকক দেখালোঁ আৰু কেনেকৈ মই আমৰ আচাৰখিনি থওঁ। আৰু এইখিনি এতিয়া আৰু অলপ দেৰি মই ৰ'দত এনেকৈ বৈয়ামত সোমোৱাৰ পিছত ৰ'দত দি থৈ দিওঁ। আৰু এনেকৈ ৰ'দত দি এইখিনি এসপ্তাহ সময় ৰাখি তাৰপিছত খাব পৰা হ'ব আৰু আমৰ আচাৰখিনি। আৰু মিঠাতেল আৰু অলপ ভৰাই দিম, মই সানিবৰ কাৰণেহে মই মিঠাতেলখিনি দি লৈছিলোঁ। আকৌ পাছত মই মিঠাতেল দিম আৰু ইয়াত। আজি মোৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আপোনালোকে যদি আজি মোৰ ভিডিঅ'টো চাই ভাল পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আকৌ তেনেহ'লে মই আপোনালোকক পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ।